মই মোৰ পাপাটোক মাৰি নেপেলালে ভিক্টৰ দাসে গালি নাপেলায় আজি হিমন্ত বিশ্ব শৰ্মা হওক কোনোবা হওক যোনে হওক আই ডোন্ট গিভ আ ফাক টু এনিওয়ান ব্ৰো ভিক্টৰ দাসৰ এক ভয়ংকৰ কাণ্ড হয় এক ভয়ংকৰ কাণ্ড জেলৰ পৰা ওলাই আহিয়েই হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰিছে এইবাৰ ভিক্টৰ দাসে ফেচবুক লাইভত আহি কি কৈছে মই গোটেই ভিডিঅ'টো আপোনালোকক শুনাম আপোনালোকে ভিডিঅ'টো শুনাৰ পিছত নিজে আপোনালোকে উপলব্ধি কৰিব পাৰিব যিহেতু 5টা মাহ জেলৰ ভিতৰত কটাব লগা হৈছে এইজন ভিক্টৰ দাসে 5টা মাহৰ পিছত অৱশেষত আজিৰ পৰা 3 দিন আগত মুকলি আকাশৰ তললৈ আহিছে এইজন ভিক্টৰ দাস আৰু এতিয়া এই ভিক্টৰ দাসেই মুকলি আকাশৰ তলত আহিয়েই চেলেঞ্জ কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাক কাৰণ এই ভিক্টৰ দাসে জেললৈ আকৌ যাবৰ কাৰণে তেওঁ ভয় নকৰে ইয়াৰ আগৰবাৰ ভিক্টৰ দাসে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতি ছিংগাপুৰৰ জুবিন গাৰ্গৰ লগত যি ঘটনা সংঘটিত হৈছিল তাৰ বাবে প্ৰতিবাদ কৰি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতি জেলত থাকিব লগা হৈছিল তাৰ মাজতেই যেতিয়া জামিন লাভ কৰিব ওলাইছিলে সেই সময়তে আকৌ এটা নতুন গোচৰ এই ভিক্টৰ দাসৰ ওপৰত জাপি দিয়া হ'ল ৰাষ্ট্ৰদ্ৰোহৰ এটা গোচৰ এই ভিক্টৰ দাসৰ ওপৰত জাপি দি আকৌ তেওঁক জেললৈ প্ৰেৰণ কৰা হ'ল জেলৰ ভিতৰত থাকিব লগা হ'ল আৰু অৱশেষত 5 মাহ পিছত মুকলি আকাশৰ তললৈ আহিয়েই ভিক্টৰ দাসে আগতে যিধৰণে সামাজিক মাধ্যমত ফেচবুক লাইভত যিটো অশ্লীল শব্দ ব্যৱহাৰ কৰি যিসমূহ মানুহক টাৰ্গেট কৰি লৈ কথা কৈছিল তেওঁৰ মনৰ ক্ষোভবোৰ জাৰিছিল সেই একেবোৰ কাণ্ডই পুনৰ সংঘটিত কৰিব লৈছে এইবাৰ ফেচবুক লাইভত আহি হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰিছে এইজন ভিক্টৰ দাসে আসলতে আমি বহুতে দেখা পাওঁ যে ভিক্টৰ দাসে যিবোৰ কথা কয় তেওঁৰ কথাখিনিত কিন্তু যুক্তি থাকে কিন্তু তেওঁৰ যিবোৰ অশ্লীল শব্দ ব্যৱহাৰ কৰে সেই অশ্লীল শব্দবোৰৰ কাৰণে বহুতে কিন্তু ভিক্টৰ দাসক সমালোচনা কৰা দেখিবলৈ পোৱা যায় কিন্তু সেই সমালোচনাৰ বিপৰীতে তেওঁ যিখিনি কথা কয় সেই কথাখিনিক কিন্তু আমি একেবাৰে নুই কৰিব নোৱাৰোঁ আৰু এই ভিক্টৰ দাসে এবাৰ কিহৰ কাৰণে ইমান অশালীন শব্দবোৰ সামাজিক মাধ্যমত কয় ইমান অশ্লীল শব্দবোৰ ব্যৱহাৰ কৰে আৰু হিমন্ত বিশ্ব শৰ্মা কি কৈছে টাৰ্গেট কৰি লৈ কি কথা কৈছে গোটেইখিনি মই ভিক্টৰ দাসৰ মুখেৰে মই আপোনালোকক শুনাই আছো আহক ভিক্টৰ দাসেনো কি কৈছে আমি ভিক্টৰ দাসৰ মুখেৰে শুনো আপোনাৰ সব কথাই ভাল লাগে ভিক্টৰ দাস কেৱল মুখৰ ভাষাটো আবে মুখৰ ভাষাটো বাদ দে না বে মানুহ কেতিয়া গালি পাৰে বে মানুহে কেতিয়া গালি পাৰে তহঁতে যে কৈছ মুখৰ ভাষা না মুখৰ ভাষাৰ কথা কৈ আছ মুখৰ ভাষা মানুহৰ কেতিয়া বেয়া হয় যেতিয়া মানুহ ফ্ৰাষ্ট্ৰেশ্যনত থাকে ভাই মুখৰ ভাষা কেতিয়া বেয়া হয় যেতিয়া মানুহ এটা এনেকুৱা অৱস্থাত গুচি যায় যোনটো অৱস্থাত শেষ মানুহে এনেই গালি নাপাৰে বে কোনো মানুহে এনেই গালি নাপাৰে মাল খাই মদ খোৱাটো বাদ দে মদটো এটা বেলেগ বস্তু মদ ইজ এ লাইক মদটো ভাল বস্তু মদটো বৰ ধুনীয়া বস্তু আই লাভ ইউ মানুহে কোনোবাই মই গালি পাৰাটোক জাষ্টিফাই মই কৰিব পাৰো বে মই কিয় গালি পাৰি আছো মোৰ পাপাটোক মাৰি নেপেলালে ভিক্টৰ দাসে গালি নাপেলায় আজি হিমন্ত বিশ্ব শৰ্মা হওক কোনোবা হওক যোনে হওক আই ডোন্ট গিভ আ ফাক টু এনিওয়ান ব্ৰো এটা কথা মাথাত চবেই সোমাই ল যে মানুহে এনেই গালি নাপাৰে কোনোবা এনেই গালি পাৰে নেকি মই আজি কোনোবা এটা XYZ গালি পাৰিছো নেকি মইতো XYZ গালি পাৰা নাই ন মই মোৰ দেউতাৰ হত্যাকাৰীক গালি পাৰিছো মই পাৰিমে 100% পাৰিম মোৰ দেউতাৰ হত্যাকাৰীক গালি পাৰা মোৰ অধিকাৰ আছে বাক স্বাধীনতা উই ফলো কনষ্টিটিউচন ব্ৰো ইণ্ডিয়াৰ এখন কনষ্টিটিউচন আছে য'ত ফ্ৰীডম অফ স্পীচ আছে য়েছ উই হেভ ইট ফ্ৰীডম অফ স্পীচ যদি কোনোবাই কাঢ়িব বিচাৰে তেনেহ'লে তাকো বুজাই দিব লাগিব তই কেলা কোন ফ্ৰীডম অফ স্পীচ কাঢ়িব পৰা মানুহ কোনো নাই অসমত ফ্ৰীডম অফ স্পীচ নাকাঢ়িবি কেলা তই কনষ্টিটিউচন বিৰোধী যদি তোক কেলা খাই পেলাম কেলা উই হেভ ফ্ৰীডম অফ স্পীচ মৌলিক অধিকাৰ যিটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ উই হেভ ৰাইটছ আৰু কোনোবা 1500 টকীয়া কুত্তাৰ বাচ্চাই যদি কয় কেলা গালি পাৰে মাক মই এটা কথা কৈছো সদায় কৈছো যে অকলে আহিবি কেলা খেলিম কেলা ভালকে খেলিম বুজি পাইছ নাই ফ্ৰীডম অফ স্পীচ কাঢ়িব পৰা মানুহ নাই মদাহী মানুহে মিছা কথা নকয় এইটো কথা মনত ৰাখিব মদাহী মানুহে মিছা কথা কয় নেকি এই কথাষাৰ শুনচোন মদাহী মানুহে মিছা কথা কয় নেকি ইয়াতে লাইভত যিমান মানুহ আছে মদাহীয়ে মিছা কথা কয় নেকি
ভিক্টৰ দাস চব বাদ দিলোঁ, জুবিন দায়ে জাষ্টিছ পোৱা নাই, বাট ভগৱানে নৰকক মোৰ বা মোৰ ফেমিলি মেম্বাৰক কি পা লিখিছ পাগল চাল। ফ্ৰীডম অফ স্পীচ কাঢ়িব নোৱাৰে কোনেও। আৰু মানুহ জাতিটোক ভাল পাবি, মানুহ জাতিটো বৰ স্বাৰ্থপৰ। মই জেলত থাকোঁতে মোক চবেই এৰি গৈছে, চবেই।